ফিচাৰী আহি পাইছোঁহি আৰু বেছি সময় নাই। সেইটো আপোনালোকে ইয়াৰ প্ৰাৰটো দেখি আছে, বাঁহ গছজোপাৰ যোনটো ইফালে যোনটোকণ থকা দকণ সেইকণৰ পৰা ফিচাৰীটো আৰম্ভ হৈছে। বৰ বেছি ডাঙৰ ফিচাৰী নহয়, মেক্সিমাম আপোনাৰ 4 বিঘামান হ'ব ফিচাৰীটো। কিন্তু 4 বিঘা ফিচাৰীটোত ইমানেই মাছ আছে, যথেষ্টখিনি মাছ। ইয়াত আপুনি মাছ দেখিলে ভয় খাই যাব। আৰু এইখিনি হাঁহ চৰি আছে, পাহাৰীয়া হাঁহ এইখিনি। ইয়াত আপোনাৰ ধৰিব বুলি ওচৰলৈ যাব নোৱাৰে, কাৰণ পটককেনে উৰি গুচি যায়, আৰু সেইটো ধৰা আশা কৰাও লাভ নাই একো। মই ফিচাৰী দেখাম আপোনালোকক এতিয়া চাব। এইডাল বাঁহ শাকো নদী কিনাৰত আছে ফিচাৰী। এইটো হৈছে ফিচাৰীটো হৈছে এইটো। আৰু ইলেক্ট্ৰিকেল তাঁৰ দেখিছেনে ওপৰত কিমান তাঁৰ আছে। চব আপোনাৰ এইবিলাক পূৰা হাই ভল্টেজৰ লাইট হয়, যোনবিলাক আমাৰ অসমৰ পৰা ইয়ালৈ ছাপ্লাই আহিছে। আৰু মই আপোনালোকক ফিচাৰীটোত দানা দি পেলাই মাছ দেখুৱাম। দানা ছটিয়ালে ফিচাৰীটোত মাছ ওপৰলৈ গোটেইখিনি উঠি আহে। দানা দিম এতিয়া। দানা দিবৰ বাবে এই ওচৰতে এটা ঘৰ আছে, তাত ৰখীয়া থাকে একচুৱেলি। তেখেতসকলে এইখিনি মাছখিনি চাই। এইটো ফিচাৰীত ইয়াৰ পৰা বহিলৈ বৰশী চৰশী কেতিয়াবা টোপোৱা হয়। এখন নাও এখন আছে আপোনাৰ, পাম দিয়া নাও। ইয়াৰ পৰাই গোটেইখিনি চাই কোনোবা আহিলে ইয়াত বহে চাবৰ বাবে মাছখিনি। মই এতিয়া আহি আছোঁ দানা নিবলৈ আমাৰ ছাইডত। মই কৈছিলোঁ যোনকেইজন ৰখীয়া আছে বুলি, তেখেতসকলৰ তাত দানাৰ বেগ আছে। তাৰপৰা দানা নিম অলপমান আৰু ছটিয়াম দানা ছটিওৱাৰ পিছত মাছ কেনেধৰণে খাবলৈ আহে আপোনালোকে চাব ৰ'ব। যেনে তেনে বিচাৰি দানা কেইটামান পাইছোঁ, এইকেইটা আৰু এইকেইটা এতিয়া ইয়াৰ পৰা ছটিয়াম, আপোনালোকক দেখাম। মাছ উঠিব এতিয়া, চাব দেই। মাছ আহিবলৈ অলপ সময় লাগিছে, ৰ'দ দিলে অলপ ভাল, সোনকালে ওলাইহি। ডাঙৰ ডাঙৰ মাছেই আছে যথেষ্টখিনি। সৰু মাছখিনি আহিছে, ডাঙৰখিনি ওলোৱা নাই, অহা নাই। এই ডাঙৰ মাছ দেখিছে, কমাইছে, আহিছে, আহিব আৰম্ভ কৰিছে দেই। চাই থাকক কিমান ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। এতিয়া ওপৰলৈ উঠি গুচি আহে একদম। মই ছাইডতো দানা দি থৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। এইফালে ছাইডতো দি থৈছোঁ, মাছ আহিবলৈ আৰম্ভ কৰিছে আৰু দি দিছোঁ অলপ। ঠাণ্ডা দিন কাৰণে মানে অকণমান ৰ'দত, মই ৰাতিপুৱা বেছি সোনকালে আহিলোঁ একচুৱেলি। যদি অলপ ৰ'দ পৰি থাকিলেহেঁতেন তেতিয়া একদম পূৰা লগালগ আহিলেহেঁতেন। আৰু এতিয়া ঠাণ্ডাটো, এইকাৰণে ছাইডত মাছটো আহিবলৈ পটককেনে ইমান এটা হেৰি কৰে। এইখিনি চব দেখি পাইছেনে আপোনালোকে, জনা নাই মই এতিয়ালৈকে। মাছ ওলাবলৈ আৰম্ভ কৰিছে আৰু দানাও একেবাৰে নাছিলে, কম আছিলে, খুব কম দানা আছিলে। সেইটো কাৰণে, নহ'লে সৰহকৈ দানা থকা হ'লেতো ভালেই হ'লহেঁতেন। আহিছে আৰু গম পাই আছে, ডাঙৰ ডাঙৰখিনি আহিছে। সেইখিনি খালি ওপৰলৈ ওলাই দিয়া নাই, আকৌ ঠাণ্ডা যায়, সেইটো কাৰণে অসুবিধা হৈছে অলপ। ৰ'দটো পৰি থকা হ'লে তেতিয়া ওপৰলৈ ওলাই দিলেহেঁতেন গোটেইখিনি। এতিয়া কিমান ডাঙৰ হৈছে, মেক্সিমাম 20 কেজিমান হৈছে কেনে, এটা 20 কেজি 22 কেজি। আগৰ ডাঙৰখিনি সেইদিনা চাওঁতেনে এটা বৰালি দেখিছিলোঁ মই, মেক্সিমাম 9.5 কেজিমান হ'ব, পুৰণা বৰালি। ইয়াৰ পৰা তাত এৰাটো ডাঙৰ আছিলে অলপ। অঁ, ডাঙৰখিনি চব ইটো ফিচাৰী নিলেগৈ। বৰালি আছে, এটা বৰালি আমি খাইছিলোঁ ইয়াৰ পৰা 10 কেজি ওজনৰ বৰালি। ঠিক আছে বন্ধুসকল, আপোনালোকক মই দুপৰীয়া আকৌ এবাৰ সেই ভিডিঅ'টো ভালকৈ বনাই মই দেখাবলৈ চেষ্টা কৰিম। এতিয়া মাছখিনি ইমান ভালদৰে ওপৰলৈ ওলোৱা নাই, গোটেই মাছখিনি ওলাইছে কিন্তু ওপৰলৈ ওলাই দিয়া নাই তেহেঁতি মানে।
এতিয়া ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো নতুন কেনে খুলিছোঁ যিহেতু আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মই কৈছোঁৱে, মই অনুপ্ৰাণিত কৰিব আৰু ভিডিঅ' বনাই আপোনালোকক দেখাবৰ কাৰণে। মই অৰুণাচলত বৰ্তমান আছোঁ। ইয়াৰ প্ৰতিটো দৃশ্য, প্ৰতিটো মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, যিমানখিনি ইয়াৰ পৰা পাৰোঁ। আপোনালোকে নেদেখাখিনি মই ইয়াৰ পৰা দেখাবলৈ চেষ্টা কৰিম। তো আশা কৰিলোঁ সকলোৰে ভালে থাকক, ভিডিঅ'টো যেন সকলোৱে ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে যেন। ধন্যবাদ।